porota oi khonaling porota oi khona ki duwa oi pudi kolihona mon golo আগতম জানিছো আৰু আমি সদায় এটা ব্যতিক্ৰমী অনুষ্ঠান বা এটা ব্যতিক্ৰমী সোৱাদ দিবলৈ সদায় চেষ্টা কৰোঁ আজি চেষ্টাটো কিন্তু ব্যতিক্ৰম নহয় আমি আজি আছো মৰিগাঁৱৰ পৰা কিছু দূৰ নিলগত বা জাগিৰোডৰ এইখিনি জাগিৰোড সমষ্টি পৰে বাংঠাই গাঁৱত আছো বাংঠাই গাঁৱত এনে এগৰাকী প্ৰতিভা সম্পন্ন বৰ্মা আছে যিগৰাকী বৰ্মাৰ লগত আমি বিভিন্ন সময়ত অনুষ্ঠান পৰিৱেশন কৰিছোঁ তিৱা লোকসংগীতৰ সাধক বুলি ক'লেও ভুল কোৱা নহ'ব যিগৰাকী বৰ্মাই আজি জীৱনৰ 50টা বছৰ বয়সলৈ এই সংস্কৃতি ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰিছে আৰু বহুতো কথা পাতিম বাৰু কথাখিনি আগতে কৈ শেষ নকৰোঁ আমি অনুষ্ঠানৰ আৰম্ভণিতে আমাৰ তিৱা জনজাতীয় এটা গানেৰে আৰম্ভ কৰোঁ আমাৰ অনুষ্ঠানটো ঠিক আছে মই এটি তিৱা আমাৰ জনগোষ্ঠীৰ এটি কবিতা সংগীতেৰে মই আৰম্ভ কৰিবলৈ বিচাৰিছোঁ Singe tiwa dosima singe tiwa dosima Satha lorone mati Satha doloine song Satha lorone mati Satha doloine song Singe tiwa dosima singe tiwa dosima এয়া হৈছে শিল্পী এইসকল হৈছে সংস্কৃতি সাধক যিসকলে জীৱনৰ 50টা বছৰ বয়সলৈ এনেদৰে তেওঁলোকে সংস্কৃতি ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে বিভিন্ন ঘাট প্ৰতিঘাত থাকে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে পৰিৱেশন কৰিছে অনুষ্ঠানৰ তিতা মিঠা কিছু অভিজ্ঞতাও আমি জানিবলৈ বিচাৰিম আমি এটা যদি আধুনিক গান আপোনালোকৰ কণ্ঠত শুনিবলৈ পাওঁ আপোনালোকে হয়তো কণ্ঠটো শুনি অনুমান কৰিব পাৰিছে এয়া হৈছে আবতৰীয়া এগৰাকী কুলি বসন্ত আগমনে আপোনালোকে কুলি মাত শুনিবলৈ পায় যিগৰাকী কুলিৰ দৰে শুৱলা মাত সেইগৰাকীৰ মাত হয়তো আপোনালোকে বিভিন্ন সময়ত শুনিবলৈ পায় বিভিন্ন মঞ্চত আমি আৰু এটা গান শুনিবলৈ বিচাৰোঁ আপোনাৰ কণ্ঠত ঠিক আছে মই এটি গীত আছে মুখস্থ অকণমান আছে তথাপি এফাকি গাই দিছোঁ মই তুলসীৰ তলে তলে হত চাকি জ্বলালো কত নাম ঘৰে ঘৰে শৰায়াক বঢ়ালো তথাপিতো নেপালো পাৰ মোৰ গোসাঁই তথাপিতো নেপালো পাৰ বৰ্মাগৰাকীক যিসকলে হয়তো গম পায় সেইসকলে জানে সেই আপোনালোকক নক'লে হ'ব যি জনাসকলৰ কাৰণে নক'লে হ'ব নজনাসকলৰ কাৰণে মই এবাৰ অকণমান আপোনালোকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এবাৰ কৈ দিবলৈ বিচাৰিছোঁ বৰ্মা আমি যদি অকণমান গৈ অনুষ্ঠান কৰিব পাৰোঁ মই কৈ থাকোঁ যে সদায় যিসকল সুপ্ত থাকে সুপ্তসকলৰ লগতে তেওঁলোকৰ ঘৰৰ আশে পাশে যিবোৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ পৰিৱেশ থাকে সেই পৰিৱেশবোৰ অকণমান দেখাবলৈ চেষ্টা কৰোঁ যদি অনিচ্ছাকৃত ভুল ভ্ৰান্তি হয় অনুষ্ঠানটো পৰিৱেশন কৰি থাকোঁতে ভুলবোৰ ক্ষমা কৰিব আৰু যিহেতু আমি গাঁৱলীয়া মানুহ সঁচা চিধাটো জানো গতিকে আমি অনুষ্ঠানৰ মাজত হয়তো কিবা কিবি অলপ খালং কলঙো হ'ব পাৰে ভুল নধৰিব আমি এনেদৰে অনুষ্ঠানবোৰ কৰি গৈ থাকিম আমি আপোনাৰ কণ্ঠত বহুতো মঞ্চত যিহেতু অনুষ্ঠান পৰিৱেশন কৰে আপোনাৰ অনুষ্ঠান উপভোগ কৰিছোঁ বিভিন্ন মঞ্চত আপুনি বিভিন্ন ধৰণৰ সংগীত পৰিৱেশন কৰে তাৰ মাজৰে যদি আপোনাৰ ভাল লগা কিবা এটা আমাৰ তিৱা জনজাতীয় কিবা এটা শুনিবলৈ পাওঁ তিৱা জনজাতি মই প্ৰথম গাইছিলোঁ বৰতে গীত এফাকি গাই দিছোঁ মই হায়ো হনায়ো তাউলিং পৰতাঐ খনালিং পৰতাঐ খনালিং পৰতাঐ পৰতে তপলাঙে ঐ লাই
পৰতালিংকে ঐ কৰমা তাংখে গাহৈ কৰমা তাংখে গাহৈ ঠেনাচব এঠাচে ঐ হান। খুব সুন্দৰ, যিটো গান শুনিলে হয়তো সকলোৱে মন নাচি উঠে, নাচিবলৈ মন যায়। আমি গান শুনিম আৰু জীৱনত বহুতো ঘাট প্ৰতিঘাত থাকে, যিহেতু আপুনি বহুতো ঘাট প্ৰতিঘাত পাৰ কৰিছে, অকণমান যদি জানিবলৈ বিচাৰোঁ, জানিবলৈ পাৰোঁ। ঘাট প্ৰতিঘাতৰ মাজত বহুতখিনি আমি পাইছোঁ দুখ আৰু বেদনা, কাৰণ আমি হৈছোঁ নিবনুৱা শিল্পী। কাৰণ আমি আজি 2 বছৰে আমি আগত যিখিনি পাইছিলোঁ তাতকৈ বহুতখিনি আমি কষ্ট পাইছোঁ এই 2 বছৰতে। কাৰণ আমাৰ শিল্পীবিলাকৰ তেনেই নিবনুৱা হৈ আছে। কিছুমান চাকৰিয়াল আছে শিল্পী বিভাগতে, চাকৰিয়ালবিলাকে বাৰু মাহত দৰমহাটো পায়, কৰিলেও নকৰিলেও, প্ৰগ্ৰাম কৰিলেও নকৰিলেও, কিন্তু আমি যে কৰিব নাপাওঁ, আমাৰ যে বহুতখিনি আমি স্থগিত হৈ আছোঁ এতিয়া। আমাৰ শিল্পী জীৱনত বহুতখিনি ঘাট প্ৰতিঘাতৰ মাজতে আমি জীয়াই আছোঁ। কাৰণ আমি খেতিগাল কৰিম, কোনোবা বছৰত আমাৰ বানে মাৰে, খৰে মাৰে, এনেকুৱাকৈ আমি ধৰি লওক অকণমান বেছি খেতি কৰিব গ'লেও আমাৰ বানে মাৰিব, খৰে মাৰিব, আমি এগাল এমুঠি বিক্ৰী কৰি হ'লে আমি ঘৰখন জ্বলিও চলিব নোৱাৰোঁ। বজাৰৰ সময়ত আজি যেনেকুৱা হেৰি হৈছে, দাম বেছি হৈছেগৈ পইচা পাতি, মাল বস্তু, আমি কেনেকুৱা কি খাই জীয়াই থাকিম, ল'ৰা ছোৱালী কেনেকৈ পোহপাল দিম আমি, সেইটো কাৰণে আমাৰ দুখ লাগিছে। সেইকাৰণে আমি এটি কথা মই মনত পৰিছে মোৰ, আমাক যাতে হেৰি দিয়ে, শিল্পী পেঞ্চন মাহে মাহে কমকৈ হ'লেও, বেছি দিব নোৱাৰিলেও কমকৈ হ'লেও আমাক শিল্পী পেঞ্চন সকলো ৰাইজলৈকে মই নমস্কাৰ কৰিছোঁ। সকলোৱে যাতে আমাক শিল্পী পেঞ্চন দিয়াটোকে মই মনোবাঞ্ছা কৰিছোঁ। বহুতো হয়তো খুব আছে, তেওঁ কথাষাৰ হয়তো ভালকৈ বুজাই ক'বলৈ পৰা নাই, হয়তো ময়ো বুজাই ক'বলৈ পৰা নাই। মহামাৰী কৰোণাৰ যিটো আমাৰ বৰ্তমান সমগ্ৰ বিশ্বজুৰি এটা তাণ্ডৱ সৃষ্টি কৰি আছে, মহামাৰী কৰোণাৰ প্ৰতি লক্ষ্য ৰাখি লকডাউনৰ যি ব্যৱস্থা বা লকডাউনৰ যি প্ৰক্ৰিয়া চলি আছে, সেই কথাষাৰে হয়তো ক'বলৈ বিচাৰিছে, বুজাই ক'বলৈ পৰা নাই তেখেতে কথাষাৰ। আমি আৰু কথা পাতিম, আৰু এটা গান শুনো। এতিয়া মই লোকগীতে গাম। আপুনি লোকগীত গায়ো ভাল পায়? লোকগীত মোৰ প্ৰথম জন্ম। ও ফুলেশ্বৰী বুকুৰে লগৰী, কেনকে যাওঁ ঘূৰি গাঁৱৰ মায়া এৰি, কেনকে যাওঁ ঘূৰি ঘৰৰ মায়া এৰি, বুকুতে অগনি যায় হে, ও ফুলেশ্বৰী বুকুৰে লগৰী। এনেদৰে গানসমূহ তেওঁ কণ্ঠত আপোনালোকে হয়তো শুনিবলৈ পাব। আমি আৰু অকণমান এইফালে গৈ দিওঁ। যিসমূহ গান হয়তো বৰ্তমান যুৱ প্ৰজন্মৰ মুখত বা যুৱ প্ৰজন্মৰ কণ্ঠত শুনিবলৈ পোৱা নাযায়, সেইসমূহ গান আপোনালোকে এইসকল সুপ্ত, যিসমূহ সুপ্ত প্ৰতিভা কিন্তু অনন্য, প্ৰতিভা অনন্য হোৱাৰ পাছতো যেনেদৰে লুকাই থাকে, সেই লুকাই থকাৰ প্ৰতি শিল্পীসকলৰ কণ্ঠতে আপোনালোকে শুনিবলৈ পাব। লুকাই যদিও থাকে বুলি কৈছোঁ, বিভিন্ন অঞ্চলত বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত পৰিৱেশন কৰে। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত হয়তো ভাৰতবৰ্ষৰ কোনখন ৰাজ্যলৈ গৈছে বুলি ক'লে ক'বলৈ নোৱাৰিব, ভাৰতবৰ্ষৰ কোনখন ৰাজ্যলৈ যোৱা নাই বুলি ক'লে হয়তো ক'বলৈ পাৰিব। এইসকল শিল্পীয়ে বহুতো ঘাট প্ৰতিঘাতৰ মাজেৰে বিভিন্ন ৰাজ্যত অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈছে, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত। ভাৰতবৰ্ষৰ কোনো এখন ৰাজ্যত হয়তো নোযোৱাকৈ থকা নাই, যিহেতু ময়ো এই কালচাৰটোৰ লগতে জড়িত, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত গৈছোঁ। আপুনি সংগীতৰ অনুপ্ৰেৰণা বা সংগীতৰ, যিহেতু আপুনি এগৰাকী তিৱা লোক সংগীতৰ শিল্পী, এই তিৱা লোকসংগীতৰ আনুষ্ঠানিক শিক্ষাটো গ্ৰহণ কৰিছে চাগে আপুনি? নিশ্চয় কৰিছিলোঁ। আছিলে আমাৰ প্ৰথম অৱস্থাত নাদিয়াম জাগিৰোডত কৰিছিলোঁ আমি। প্ৰথম অৱস্থাত নাদিয়াম দেউৰীৰ পৰা, তেখেতৰ পৰা মই বহুতখিনি সকাহ পালোঁ। আৰু তেখেতৰ কৰ্মশালা যেতিয়া মই গৈছিলোঁ, কেঁচুৱাত হৈ হ'লেও মই গোটেই দিনটো 3 দিন মই তাত কৰ্মশালাত, 3 দিনীয়া গানৰ কৰ্মশালা এটা হৈছিলে। আপোনাৰ তেতিয়া বাচ্ছা আছিলে, সৰু হৈ আছিলে, তথাপিও মই দিনটো এৰি থৈ যাওঁ। মই তথাপিও মই তেনেকৈয়ে এই লাংখু নৃত্যত যাম। কেতিয়া হেৰি কৰিছিলে, তেতিয়া আছিলে তৰুণ গগৈ মিনিষ্টাৰ, তেখেতৰ হেৰিত আমি জাগিৰোড কলেজত প্ৰগ্ৰাম পাতিছিলে। আমি 10টা দল গ্ৰুপ হিচাপে বনাই আমি তেনেকৈ আমি নচুৱাইছিলোঁ। আমি 10 গৰাকী মহিলা আৰু পুৰুষ
গুৰু নাদিয়াম দেউৰী সকলো এটা পৰিচিত নাম গুৰু নাদিয়াম দেউৰী নেতৃত্বত যিমানবোৰ এতিয়া অসমত তিৱা নৃত্যৰ দল আছে আপোনালোকে যিমানবোৰ দেখিবলৈ পায় হয়তো তেখেতৰ লগত ঘূৰি নুফুৰিব পাৰে বা তেখেতৰ অনুষ্ঠান পৰিৱেশন নকৰিবলৈ পাৰে বিভিন্ন দলবোৰ সেই গুৰু নাদিয়াম দেউৰীৰ পৰাই হয়তো তেওঁলোকে শিক্ষা গ্ৰহণ কৰি বৰ্তমান নিজৰ নিজৰ ঠাইত এটা দল গঢ় দি তেওঁলোকে অনুষ্ঠানবোৰ পৰিৱেশন কৰি আছে মূলতঃ কাৰণ হৈছে গুৰু নাদিয়াম দেউৰী ছাৰ ময়ো আপোনাৰ এজন শিষ্য ভিডিঅ'টোৰ জৰিয়তে আপোনাক ইয়াৰ পৰা শতকোটি প্ৰণাম জনাইছোঁ আপোনাৰ অবিহনে আমি হয়তো ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত তিৱা লোকনৃত্য প্ৰদৰ্শন কৰিবলৈ যাবলৈ নোৱাৰিলোঁ হয় আপোনাক যদি আমি লগ নাপালোঁ বা আপোনাৰ দৰে এজন মহান ব্যক্তি বুলি কৈছোঁ তিৱা জাতিটোৰ বাবে গৌৰৱ তিৱা জাতিটোৰ এটা সংস্কৃতি সাধক আপোনাৰ জৰিয়তে বিভিন্নজনে তিৱা লোকনৃত্য কলাটো পৰিৱেশন কৰিবলৈ বিভিন্ন ঠাইলৈ যায় আমি এটা যিহেতু আপুনি লাংখন নৃত্যটোৰ কথা ক'লে তাৰ গানটোকে এবাৰ যদি আমি শুনিবলৈ পাওঁ বাৰু ঠিক আছে মই গাই দিছোঁ লাংখন নৃত্যটো আইগালে পেলে পিগাৰে আইগাতে পেতে পিগাৰে নিনানি থাও থাৱে পাথ সাৰি সাৰি নিনানি বাও বাৱে মইনা সাৰি সাৰি আগ লাগাইব আগ চুৱায় ফাঁচ লাগাইব ফাঁচ চুৱায় আগ লাগাইব আগ চুৱায় ফাঁচ লাগাইব ফাঁচ চুৱায় এয়া হৈছে তিৱা জনজাতীয় বহুতো জনপ্ৰিয় গান এই যিবোৰ গানে আমাক হয়তো এখোজ আগুৱাই যোৱাত সাহস দিয়ে যিবোৰ গান শুনিলে হয়তো আমি নাচিব মই যিহেতু নাচি ভাল পাওঁ নাচিবলৈ মন গৈছে বিভিন্ন গান আছে তিৱাসকলৰ বা প্ৰতিটো গানৰ সুৰ বেলেগ বেলেগ কথাৰ বেলেগ বেলেগ প্ৰতিটো গানৰ অৰ্থ বেলেগ বেলেগ তিৱাসকল হৈছে অসমত বসবাস কৰা সৰু এটা জনগোষ্ঠী যিটো জনগোষ্ঠী কলা সংস্কৃতি এটা এক্সট্ৰা ভঁৰাল এটা আছে যিটো ভঁৰালত সংস্কৃতিৰ অভাৱ নাই যিটো ভঁৰালৰ কথা কৈ আছোঁ যিটো ভঁৰালত আপোনালোকে সোমাই হ'লতো এবাৰ যদি পৰে সেই ভঁৰালটোৰ পৰা কেতিয়াও ওলাই আহিব নোৱাৰে যাক লৈ আমি অসমীয়া বুলি ক'বলৈ নোৱাৰোঁ সেয়া হৈছে তিৱা জনগোষ্ঠী প্ৰথমে আমি অসমীয়া তাৰ পাছত কোনোবা তিৱা বড়ো কাৰ্বি ৰাভা এইবোৰ আমি আৰু এটা গান শুনো তিৱাসকলৰ এটা মাছ মৰা নৃত্য এটা আছে এই মাছ মৰা নৃত্যটো এটা গানটো শুনো আমি জাকৈ চাৰি চা বাঠালৈ খৰলা জাকৈ চাৰি চা বাঠাল দুকি দুৱাই ফুৰি খলিহনা মন গল ফনাইলি জাকৈ চাৰি চা বাঠালৈ খৰলা জাকৈ চাৰি চা বাঠাল দুকি দুৱাই ফুৰি খলিহনা মন গল ফনাইলি ফৈ সৰলা বুলি কৈছে ছোৱালীসকলক মাতিছে ল'ৰাসকলে জাকৈ মাৰিবলৈ জাকৈ চাৰি চাপে বাবি বুলি মাতিছে পালে পুঠি খলিহনা দৰিকণা পাম বুলি পেলাই তেওঁ গানৰ অসমীয়া কথাখিনি আপোনাক কৈ দিছোঁ ইয়াৰ অৰ্থ বহুতো আছে হয়তো মই আৰু ক'বলৈ আমাৰ অনুষ্ঠানটো যিহেতু কম সময়ৰ ভিতৰত আমি শেষ কৰিবলৈ বিচাৰোঁ গতিকে অৰ্থ বুজাই থাকিবলৈ সময় নাথাকে কেতিয়াবা সময় সুবিধা পালে আপোনাক বুজাবলৈ চেষ্টা কৰিম আমি অনুষ্ঠান শেষ কৰিম তাৰ আগতে আপোনাৰ চিনাকিটো ল'ম আৰু এটা গান শুনি আমাৰ অনুষ্ঠানৰ পৰা আমি আজি বিদায় ল'ম আগতে আমি আপোনাৰ চিনাকিটো লওঁ নমস্কাৰ মোৰ নাম শ্ৰীমতী তৰুলতা দাস দেউৰী আৰু মোৰ ঘৰ হৈছে বাংঠা গাঁৱতে জন্ম বাংঠা গাঁৱতে বিয়া সোমাইছোঁ তাৰমানে বেলেগত যাবলৈ নিদিলে বৰতে যাবলৈ নোৱাৰিলোঁ ৰাখি থৈ ৰাখিছোঁ মই দলটোৱে এটি দল আছে বা মোৰ কণ্ঠও মই ৰাখিছোঁ কষ্ট কৰি হ'লেও আজিলৈকে যে মই দলটি জীয়াই ৰাখিছোঁ মই নিজে জীয়াই ৰখা বুলি ভবা নাই কাৰণ মোক ভগৱানে দিছে সেইটো কণ্ঠটো ৰাইজৰ আশীৰ্বাদত আৰু মোৰ কণ্ঠটিও ভগৱানে দিছে সৰস্বতী মায়ে তেনেকৈয়ে মই কষ্ট কৰি হ'লেও মই জীয়াই ৰাখি আছোঁ এতিয়া আৰু আগলৈকে জীয়াই ৰাখিম বুলি মই আশা ৰাখিছোঁ মই আৰু ভগৱানে আশীৰ্বাদ কৰক মোক তেওঁৰ দলটো আগুৱাই যাওক তেওঁৰ দলটোক যদি আপুনি অনুষ্ঠান পৰিৱেশন কৰিবলৈ আপোনাৰ অঞ্চলত বা আপোনাৰ একে সন্মুখৰ পৰা চাবলৈ ওচৰৰ পৰা চাবলৈ বিচাৰে আমাৰ স্ক্ৰীণত তেখেতৰ ফোন নাম্বাৰটো দিছোঁ সেই নাম্বাৰটোত যোগাযোগ কৰিলে তেখেতৰ কণ্ঠই নহয় আপোনালোকে তেখেতৰ নৃত্য অনুষ্ঠানো উপভোগ কৰিবলৈ পাব স্ক্ৰীণত দিয়া নাম্বাৰটোত যোগাযোগ কৰি ল'ব আপোনালোকে চাবলৈ পাব অনিচ্ছা গীতৰ ভুলবোৰ মাজনা বিচাৰি অনুষ্ঠানৰ পৰা আজিলৈ ইমানতে বিদায় লৈছোঁ ধন্যবাদ